হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলোৰে জনপ্ৰিয় ৰং চেনেলত সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক, যাৰ নাম হৈছে surujmukhi। এই surujmukhi ধাৰাবাহিকত অভিনেত্ৰী দিগাঙ্গনা বৰা, গায়ত্ৰী বৰা, প্ৰিয়ংকা খঙীয়া, সাগৰিকা গোস্বামী আৰু অভিনেতা ভাৰ্গৱ দাস আদিকে ধৰি বহুতো পুৰণি অভিনেতা অভিনেত্ৰীক এই ধাৰাবাহিকত দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল, এই surujmukhi ধাৰাবাহিকখন অহা 30 ছেপ্টেম্বৰৰ পৰা নিশা 8 বজাত চাবলৈ পাব ৰং চেনেলত। আপোনালোকে কোনে কোনে বাৰু এই নতুন ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে জনাবচোন। এই surujmukhi ধাৰাবাহিকখনো যাতে সকলোৱে মৰমেৰে আঁকোৱালি লয় তাৰে আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।